তো নমস্কাৰ বন্ধুসকল, এইখন পত্ৰ চাওক আৰু এই পত্ৰখন পঠিয়াইছে মোক সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ যুটীয়া সম্পাদক মহোদয়ে। আৰু এই পত্ৰখন হ'ল যোৱা 29 মে'ৰ মিটিঙৰ কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল তাৰে এখন বিশেষ পত্ৰ। ইয়াতে মুঠ 5টা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু এই 5টা কি সিদ্ধান্ত মই কৈ আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰস্তাৱ নম্বৰ 1। আজি মানে যোৱা ইংৰাজী 29/5/2022 তাৰিখে দেওবাৰে গুৱাহাটী পল্টন বজাৰৰ বিশ্বৰত্ন হোটেলৰ ওচৰত এখনি জৰুৰী সভা দুয়োটা সন্থাৰ যৌথ সভাত সিদ্ধান্ত লোৱা হয় যে যিখনি জিলাই কেন্দ্ৰীয় সভাপতি তথা সম্পাদকেই হওক বা জিলা সভাপতি তথা সম্পাদকৰ ওপৰত অসভ্য আচৰণ সামাজিক মাধ্যমত প্ৰকাশ কৰে বা বিৰূপ মন্তব্য কৰে, এইখনি জিলাই তেনে ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। সিদ্ধান্ত নম্বৰ 2। আগন্তুক সময়ত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ এখনি সাধাৰণ সভা অনুষ্ঠিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ আগতে জিলা সমিতিসমূহৰ একোখনকৈ সাধাৰণ সভা অনুষ্ঠিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে, কিয়নো সেইকেইখন জিলাত সাংগঠনিক দিশ শক্তিশালী কৰিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে। সিদ্ধান্ত নম্বৰ 3। আগন্তুক সময়ত যিকোনো কাৰ্যসূচী সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ উদ্যোগত চৰকাৰে যদি জুন মাহৰ ভিতৰত বৰ্ধিত হাৰত দৰমহা আদায় নিদিয়ে, তেন্তে যৌথভাৱে গুৱাহাটীত বৃহৎ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিবৰ কাৰণে সভাত সিদ্ধান্ত গ্ৰহণ কৰে। সিদ্ধান্ত নম্বৰ 4। আগন্তুক সময়ত দৰমহাৰ কেছটোৰ সম্পৰ্কত যদি উকিলে আৰু ধন বিচাৰে, তেন্তে পৰৱৰ্তী পৰ্যায়ত অন্য উকিলৰ লগত আলোচনা কৰিবৰ বাবে সভাই সিদ্ধান্ত গ্ৰহণ কৰে। সিদ্ধান্ত নম্বৰ 5। পুৰণা সমিতি অনন্ত দাস আৰু বাবুল হুছেইনৰ তত্ত্বাৱধানত থকা সন্থাৰ ধন বৰ্তমান সমিতিৰ পুঁজিলৈ হস্তান্তৰ কৰিবৰ কাৰণে সভাই সিদ্ধান্ত গ্ৰহণ কৰে। তো বন্ধুসকল, এই 5টাই আছিল 29 তাৰিখৰ মিটিঙৰ মূল সিদ্ধান্ত। তো বাই বাই।